বন্ধুসকল আপোনালোকে স্কুটি কিনিব বিচাৰে নেকি? যদি আপোনালোকে স্কুটি কিনিব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে লৈ আহিছো ভাল খবৰ। এই যে আমি স্কুটি আপোনালোকে দেখিবলৈ পাইছে, এই স্কুটিসমূহ আপোনালোকে একেবাৰে কম টকাৰে ল'ব পাৰিব। অৰ্থাৎ ডাউন পেমেন্ট আপোনালোকে একেবাৰে কম প্ৰাইচত দি আপোনালোকৰ ঘৰত যিসমূহ স্কুটি দেখিবলৈ পাইছে, এই স্কুটিসমূহ আপোনালোকে লৈ যাব পাৰিব। এই যিখন শ্বৰুম আছে, শ্বৰুমখনৰ নাম হৈছে মানস অটো। মানস অটো শ্বৰুমখন মানিকপুৰত অৱস্থিত। মানিকপুৰৰ যিখন তেল ডিপু আছে, তেল ডিপুৰ সন্মুখত এই যিখন শ্বৰুম আছে, শ্বৰুমটো অৱস্থিত। তাৰ লগতে দেখিবলৈ পাইছে এছপি হোণ্ডা এছপি 125 হোণ্ডা এছপি 125 আপোনালোকে একেবাৰে কম টকাতে লৈ যাব পাৰিব। লগতে দেখিবলৈ পাইছে হোণ্ডা 125 আপোনালোকে একেবাৰে কম প্ৰাইচত লৈ যাব পাৰিব। এই যিখন শ্বৰুম আছে, এই শ্বৰুমত বহুত ধৰণৰ অফাৰ বৰ্তমান চলি আছে। লগতে যদি আপোনালোকে আমাৰ যিখন ভিডিঅ' আছে, এই ভিডিঅ'খন যদি চাই আহে তেন্তে আপোনালোকে আৰু বহুত ধৰণৰ অফাৰ আপোনালোকে লাভ কৰিব পাৰিব। দেখিবলৈ পাইছে হোণ্ডাৰ যিসমূহ স্কুটি আছে, এই স্কুটিসমূহ একেবাৰে আপোনালোকে মাত্ৰ 20 বা 25% নাইবা 15% কিছুমানত ডাউন পেমেন্ট কৰি আপোনালোকে এই যিসমূহ স্কুটি আছে, এই স্কুটিসমূহ আপোনালোকে ঘৰত লৈ যাব পাৰিব। এই যিখন শ্বৰুম আছে, এই শ্বৰুমৰ স্বত্বাধিকাৰী বা মেনেজাৰ যিজন আছে বা ফাইনেন্সৰ যিসমূহ মানুহ আছে, তেওঁলোকৰ লগত আমি কথা পাতিম যে ইয়াতে কি ধৰণৰ অফাৰ বৰ্তমান চলি আছে বা ডাউন পেমেন্ট আপোনালোকে কিমান কৰিলে আপোনালোকৰ ঘৰত এই যিসমূহ স্কুটি আছে, স্কুটিসমূহ লৈ যাব পাৰিব। যিখন শ্বৰুম আছে, শ্বৰুমৰ যিজন মেনেজাৰ আছে, মেনেজাৰৰ লগত কথা পাতিম। লগতে এই যিখন শ্বৰুম আছে, শ্বৰুমত কি অফাৰ চলি আছে বা আমাৰ যিটো ভিডিঅ' আছে আপোনালোকে যদি চাই আহে আপোনালোকক কি অফাৰ দিব সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ। এই যিখন শ্বৰুম আছে মানস অটোত বৰ্তমান কি অফাৰ চলি আছে? এতিয়া বৰ্তমান আমাৰ স্কুটি ল'লে অফাৰ পাব, ফুল টেংকি তেল পাব, 2টা হেলমেট ফ্ৰী পাব, তাৰ পাছত সিট কভাৰ ফ্ৰী পাব। সিট কভাৰ তাৰ পাছত আৰু ফুটমেট ফ্ৰী পাব স্কুটি ল'লে। আৰু যদি কি কয় বাইক যদি লয়, বাইক ল'লে আৰু সিট কভাৰ থাকিব, ফুল টেংকি তেল থাকিব, তাৰ পাছত আপোনাৰ বেগ হুক ফ্ৰী থাকিব, তাৰ পাছত ইঞ্জিন ফ্লেট যিটো ইঞ্জিনৰ ফ্লেট এইটো ফ্ৰী পাব। এইকেইটাই বৰ্তমান অফাৰ চলি আছে। আৰু ডাউন পেমেন্টটো কিমান দিব লাগিব? ডাউন পেমেন্ট গাড়ী লৈ গাড়ী আহিব, মেক্সিমাম ডাউন পেমেন্ট আহিব আপোনাৰ ক'তবা 15%, ক'তবা 18%, গাড়ী লৈ গাড়ী আহিব। মানে প্ৰাইসটো যিমান আছে গাড়ীৰ টোটাল প্ৰাইসৰ 25 বা 20% আপোনাৰ 18% to 20% ওলাই যাব। 18 to 20 ওলাই যাব এইখিনি। আৰু বাইকত ল'লে আৰু এইটো যিখন বাইক আছে, সেইখন যদি বাইক লয় আপোনাৰ 15% ওলাই যাব। 10-12 হাজাৰৰ ওলাই যাব। এইটো 10-12 এইটো ওলাই যাব। আৰু মোৰ যিটো ভিডিঅ' আছে, এই ভিডিঅ' যদি চাই কোনোবা আহে, এইটো আৰু আপোনাৰ কাৰণে ডিসকাউন্ট আহি যাব আপোনাৰ, আৰু এইটো ডিসকাউন্ট আহি যাব। তো আপোনালোকে শুনিলে বৰ্তমান এই যিখন শ্বৰুম আছে, শ্বৰুমত কি অফাৰ চলি আছে। যদি আপোনালোকে এই ভিডিঅ'টো চাই আহে তেন্তে আপোনালোকে সিট কভাৰ ফ্ৰী পাব, লগতে কিছু ডিসকাউন্ট অৰ্থাৎ কেশ ডিসকাউন্ট লাভ কৰিব। আৰু আপোনালোকে এই যিসমূহ স্কুটি দেখিবলৈ পাইছে, এই স্কুটিসমূহত কিছু আপোনালোকে ডিসকাউন্ট লাভ কৰিব। লগতে ফাইনেন্সত যদি আপোনালোকে লয় তেন্তে কেৱল মাত্ৰ 18 to 20% আপোনালোকে টকা ডাউন পেমেন্ট কৰি আপোনালোকে লৈ যাব পাৰিব। লগতে আপোনালোকে ফুল টেংকিৰ তেল আপোনালোকে লাভ কৰিব। অৰ্থাৎ যদি আপোনালোকে বেলেগ যিসমূহ শ্বৰুম আছে, সেই শ্বৰুমসমূহত যদি আপোনালোকে যায় 1 কেজি অৰ্থাৎ ডিপু যিখন আছে, সেই তেল ডিপুলৈকে যোৱাৰ কাৰণে তেওঁলোকে তেল ভৰাই দিয়ে, কিন্তু আপোনালোকে ফুল টেংকিৰ তেল লাভ কৰিব। লগতে সিট কভাৰ বা ইত্যাদি বস্তু আপোনালোকে লাভ কৰিব। লগতে আপোনালোকে দুটাকৈ হেলমেট লাভ কৰিব। এটা নহয়, আপোনালোকে দুটাকৈ হেলমেট লাভ কৰিব। তো এইখিনি অফাৰ যদি আপোনালোকে ল'ব বিচাৰে বা আপোনালোকে যদি বাইক ল'ম বুলি ভাবি আছে তেন্তে আপোনালোকে হোণ্ডাৰ যিখন শ্বৰুম আছে, মানিকপুৰৰ অৱস্থিত যিখন শ্বৰুম আছে তেল ডিপুৰ সন্মুখত আপোনালোকে আহিব পাৰে। কন্টাক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কল কৰি আপোনালোকে অধিক তথ্য জানিব পাৰিব। আপোনালোকে প্ৰথমতে কল কৰিব, তাৰপিছত অফাৰখিনিৰ বিষয়ে আপোনালোকে জানি এই যিখন শ্বৰুম আছে, শ্বৰুমত আহিলেই হ'ল।